বিহাৰীয়ে টেংকি খোলাই তাৰপৰা তেলটো ওলাইছোঁ গতিকে 45 লিটাৰছে পাইছে তাত গতিকে টোটেলি স্কেম হৈছে ইয়াত আমাৰ ডিফু ৰাইজক ইমান যে ঠকাই আছে ইয়াত যোনটো বিহাৰী ইয়াত কাম কৰিব আহিছে মই হয় হয় মই এইটো এগেইনষ্টত মই কেছ কৰিম ৱাৰবেলি মই কোৱা হ'ল এতিয়া মই ৰিটাৰ্ণ দিব যাম আৰু মোৰ লগত আৰু এখন গাড়ী আছে সেই এখন গাড়ীও মোৰ লগত যাব আমি একেলগে গৈ আমি কেছ কৰিম গতিকে এই তেলটো চাওক ইমান কমকৈ সোমায় যদি 1 লিটাৰত যদি আধায়ে যদি সোমায় কিমান টকা আজি একদিনত মাৰিলে সেইটো মই মালিকত ক'ব নাযাওঁ হ'লে ইয়াত যোনটো কাম কৰি আছে যোনটো মেনেজাৰ আৰু ইয়াত যোনটো আছে সেইটোৰ ইয়াৰ পৰা মানে কেছ মই এইকেইটা এগেইনষ্টত এৰেষ্ট কৰিব লাগিব এই 3জনক এৰেষ্ট কৰিব লাগিব আৰু যোনটো মোৰ নতুন গাড়ী যোনটো মোৰ টেংকি যে খুলি দিয়া হৈছে সেইটো কম্পেনচেশ্যন মোক দিবই লাগিব কম্পেনচেশ্যন নিদিয়াকৈ মই এইটো মই এৰিব নোৱাৰোঁ আৰু আপোনালোকেও চাব ইয়াত এজ এ পাব্লিক অফ ডিফু চবক ৰিকুৱেষ্ট কৰিছোঁ যে ষ্টেণ্ড উইথ মি এণ্ড ষ্টেণ্ড এগেইনষ্ট দ্য স্কেম উইচ ইজ গোয়িং অন ইন ডিফু সেইটোৱে আমাৰ কিন্তু বিহাৰী ইয়াত আহি কিনে আমাক যে এইটো কৰি আছে সেইটো এগেইনষ্টত আমি কেছ দিব লাগিব সো সাপোৰ্ট মি কাম ফৰৱাৰ্ড কাম एवरीवन अच्छा कैसे डाला है कितना रुपए का डाला है 3500 का एक बार अभी जो अभी 100 रुपया डाले तो कितना मिला उसमें 100 रुपये का कितना आता है तेल कितना आता है 100 रुपये का 100 रुपया का नहीं गया है तो क्यों नहीं गया क्या कारण है हाँ उसका तो मालूम नहीं है मेरे को इतना तेल कमती मिलने के कारण वो मालूम नहीं है सर सच में झूठ क्यों बोल आँख से देखा कि नहीं हम अभी देखे बोतल में दिए हैं तो ये दिखा है मेरे को कितना मिला है उसमें आधा लीटर ही तेल गया है नहीं तो हम यहाँ बोतल में भरते हैं মানে মই তেলটো ভৰাব আহিছিলোঁ ইয়াত তেতিয়া তেল যেতিয়া ভৰাব আহিছিলোঁ তেতিয়া মোৰ তাত 114 কিলোমিটাৰ যাব লগা তেল আছিলে গাড়ীত মোৰ হুণ্ডাই ক্ৰিটা হুণ্ডাই ক্ৰিটাৰ কোম্পানীৰ মতে 50 লিটাৰ্ছ বুলি লিখা আছে গতিকে মই সেইটো মতে 3500ৰ তেল ভৰাই গৈছিলোঁ এতিয়া মই নৰ্মেলি 3500 তেল ভৰাওঁ তেতিয়াহ'লে মোৰ ফুল টেংকি হ'ব মানে একটা ষ্টিকমান থাকি যায় আৰু তেতিয়া ফুল টেংকি হ'বলৈ আজি কি হ'ল হাফ টেংকিও নাই হোৱা গতিকে মই ৰিটাৰ্ণ আহি গৈছোঁ কমপ্লেইন দিবলৈ গতিকে মোক কৈছে যে 500 টকা তেল ভৰাই চাওক আপোনাৰ মিটাৰটো বেয়া বুলি কৈছে মোক তো মিটাৰ বেয়া বুলি মোক 500 টকা তেল ভৰাই কিনি মিটাৰটো বেয়া বুলি কৈ মোক যাব দিছে তো মই কৈছোঁ ঠিক আছে মই তোমালোকক ফুল টেংকিত পইচা দিম মোৰ গাড়ী ফুল টেংকি কৰি দিয়াচোন তেতিয়া আকৌ 2800ৰ তেল সোমাই গৈছে গাড়ীত মানে আপুনি চাব প্ৰথমত মই 35 লিটাৰ্ছ ভৰালোঁ তাৰপিছত 5 লিটাৰ ভৰালোঁ তাৰপিছত 28 লিটাৰ্ছ ভৰালোঁ গতিকে 68 লিটাৰ্ছ মোৰ তেল সোমাই গৈছে গাড়ীত তাৰপিছত মই ইয়াত মেনেজাৰক কৈছোঁ যে আপোনাৰ মিটাৰটো প্ৰব্লেম আছে গতিকে যোনটো 50 লিটাৰ্ছৰ কেপাচিটিৰ ঠাইত আপোনালোকে 68 সোমাই গ'ল গতিকে আপোনালোকে এইটো কিয় কৰি আছে বুলি মই কুৱেশ্যন এৰাইজ কৰিছোঁ তাৰপিছত মোক কৈছে যে আপোনাৰ গাড়ীটো 70 লিটাৰ্ছ হয় বুলি মোক কৈছে তাৰপিছত মই হুণ্ডাই ডিলাৰ্ছক ফোন কৰিলোঁ যে হুণ্ডাইৰ মানুহকেইটা আহিলে তেখেতে ভেৰিফাই কৰিলে যে 50 লিটাৰ্ছে হয় মেক্সিমাম অলপ চলপ হ'লেও বা 55ত যাব পাৰে ইমানহে কেপাচিটি বুলি ক'লে এতিয়া তাৰপিছত সি নামানাৰ কাৰণে মই কি হৈছোঁ টেংকি খুলি দিম বোলক এতিয়া মোৰ নতুন গাড়ীৰ মই ক্ৰিটাৰ নতুন গাড়ী টেংকিটো খুলি এতিয়া গোটেই তেলটো ওলোৱাৰ পাছত পালোঁ যে 45 লিটাৰ্ছো নাই গাড়ীত গতিকে 68 লিটাৰ্ছটো অলৰেডি এইকেইটা যোনটো দিছে নতুনকৈ মোৰ আগৰ তেলটো অলৰেডি আছে যোনটো 114 কিলোমিটাৰ যাব পৰাকৈ তেলটো অলৰেডি আছে গতিকে এইটোতো ডাইৰেক্ট স্কেম হৈছে ন আৰু এইটো সৰু মোৰ স্কেম নহয় আৰু আজি মই ইয়াত ভৰাব আহিছিলোঁ 6 বাজিৰ পাছত ৰাতিপুৱাৰ পৰা চলি আছে আৰু ডেইলিকৈ চলি আছে চাগে আৰু মই সেইটো ইয়াত সিংহাসনত আজি বুলি নহয় মই সদায় মই এক সপ্তাহত মই 3500 তেল ভৰাই কিনি সদায় যাওঁ গতিকে আজিটো যোনটো স্কেমটো আজি ধৰা পৰিছে তাৰপিছত আৰু এটা ঘটনা মই ভৰোৱা যেতিয়া কমপ্লেইন কৰি আছিলোঁ তেতিয়া আৰু এখন গাড়ী আহিছে এইখনক কৈ গৈছে যে মই তেলটো ভৰাইছিলোঁ তেলটো মিটাৰটো উঠা নাই যে তাকে কৈছে আপোনাৰ মিটাৰ বেয়া বোলে তাকেও মই ৰখাই থৈছোঁ ইয়াত আছে সিও এজন আছে গতিকে কণ্টিনিউৱাছলি এনেকুৱা হৈছে আৰু অলপ পাছত আমি 100 টকা তেল আমি চেক কৰিছিলোঁ আধা লিটাৰে ওলালে তেলটো পূৰা লুটি আছে গতিকে এই ডিপৰ মই মালিকক মই ক'বলৈ একো নাযাওঁ হ'লেও ইয়াৰ যোনটো মেনেজাৰ আছে আৰু যোনে ইয়াত দি আছে আৰু মই আজিৰ পৰা মই সদায় মই ইয়াত কাৰ্বিকেইটা যদি দি আছে তাত মই কমপ্লেইন পোৱা নাই হ'ল আজি যোনটো বিহাৰীকেইটা যোনটো দিলে এই বিহাৰীকেইটাই ঘোটালা কৰিছে গতিকে এই বিহাৰী মেনেজাৰো বিহাৰী আছে আৰু যোনটো দি আছে বিহাৰী এই বিহাৰীকেইটাৰ এগেইনষ্টত একশ্যন ল'বই লাগিব আৰু যোনটো মোৰ গাড়ী যে নতুন গাড়ী টেংকি যে খুলি দিছে এই খুলি দিয়াৰটো মোৰ কম্পেনচেশ্যন মোৰটো লাগিব কিয় মোৰ নতুন গাড়ী হয়
6 মাহৰ গাড়ীয়ে হৈছে মোৰ টেংকি খুলি দিয়া হৈছে গতিকে এইটো মই কম্পেনচেশ্যনটো মোক লাগিব গতিকে মই পুলিচক কমপ্লেইন দিলোঁ ডিচি বাইদেউক মই কথা ভাৰ্বেলি এফআইআৰ মই দিম ইচ্ছা মানে ডিচি মানে মই ভাৰ্বেলি ফোন নোট ক'লোঁ গতিকে মোক ৰিটেন কমপ্লেইন দিব দিছে এতিয়া পুলিচ আহিছে পুলিচ আহিব তাৰপিছত ইয়াত চিল কৰিব দিম মই তাৰপিছত মই ৰিটেন কমপ্লেইন দিম হ'লেও মোৰ খালি এটাই মোৰ প্ৰব্লেম হ'ব যে মোৰ কালি গুৱাহাটী বাই এনিমিছ মই যাব লাগে হ'লেও মই এটা যি হওক আজি মই এটা কমপ্লেইন দি কিনি যাম ৰিটেনত মই ডিচি বাইদেউক মই ফোনত ভাৰ্বেলি মই ডিচি বাইদেউ যোনটো PA আছে তাৰ লগত মই কথা পাতিলোঁ মোক ভাৰ্বেলি দিব দিছে ৰিটেন দিব দিছে মই ৰিটেন এইকেইটা বস্তু মই ঠিক কৰি কিনি আজি দি যাম গতিকে খালি মোক বুলি নহয় গোটেই ডিফু ৰাইজক এই ঠুকি আছে আৰু সৰু মৰু বুলি নহয় বহুত ডাঙৰ আপুনি চাব যে য'ত 50 লিটাৰ সোমাব লাগে তাত 68 লিটাৰ সোমাইছে মানে 70 লিটাৰ সোমাইছে মানে 20-25 লিটাৰ্ছৰ ঘোটালা হয় এটা গাড়ীত তেতিয়াহ'লে কিমানটা গাড়ী ইয়াত ভৰাইছে সেইটো চিন্তা কৰিব লাগে গতিকে ফৰ দ্য চেক অফ দ্য চিটিজেন অফ ডিফু এইটো ইয়াত একশ্যনটো ল'ব লাগে বুলি মোৰ ফালৰ পৰা দাবী সেইটোৱে